জুবিন গাৰ্গ মৃত্যু হোৱা আজি 2 মাহ পাৰ হ'বলৈ হ'ল। কিন্তু ইয়াৰ ৰহস্য এতিয়াও অনুৰাগীয়ে ধৰিব পৰা নাই। লাখ লাখ অনুৰাগীয়ে প্ৰতিবাদ কৰিছে, কিন্তু ইয়াৰ প্ৰতিবাদ চৰকাৰ প্ৰশাসনে একো গুৰুত্ব দিয়া নাই। সেই নৰপিশাচ পাখণ্ডকেইটাক চৰকাৰে কিয় ফাঁচি দিব পৰা নাই? এতিয়া জুবিন অনুৰাগীৰ মাজত হাজাৰ হাজাৰ প্ৰশ্ন আৰু হাজাৰ হাজাৰ লাখ লাখ মানুহৰ প্ৰতিবাদ। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণ সকলোৱে জানে। চৰকাৰ কাৰাগাৰৰ বাহিৰে একো কৰা নাই কিয়? বন্ধুসকল, এয়া সত্যবাদী নেকি? আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ জুবিন গাৰ্গ এতিয়াও জীয়াই আছে। সেইকাৰণে চৰকাৰে একো কৰিব পৰা নাই। সেই শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা। হয়, আপুনি ঠিকেই শুনিছে। জুবিন গাৰ্গ আমাৰ মাজত এতিয়াও জীয়াই আছে। তেওঁৰ কোনোবা এখন দেশত জীয়াই আছে। তেওঁৰ যিখন দেশত জীয়াই আছে, তেখেতৰ অনুৰাগী কোনেও নাজানে। তেওঁ যদি ক'ৰবাত ওলাই যায়, মুখত মাস্ক পিন্ধি লয়। শ্যাম কানুৰ লগত জুবিন গাৰ্গে কেতিয়াবা ফোন কলত কথা পাতে। জুবিনে কৈছে, মই ইয়াত জীয়াই আছোঁ, কিন্তু মোৰ ভাল লগা নাই, কাৰণ মোৰ অনুৰাগী বহুত কষ্ট হৈছে। জুবিন গাৰ্গে কৈছে, মই মোৰ অনুৰাগীক চাব বিচাৰিছোঁ। মোৰ বাবেনো অনুৰাগীয়ে কি কৰিব পাৰে? মোক হত্যা কৰা বুলি আজি বিশ্ব সকলো দেশতেই জানে, কিন্তু মই যে জীয়াই আছোঁ সেই কথা আজিলৈকে কোনেও নাজানে। জুবিন গাৰ্গে দেখি আচৰিত হৈছে। আজি লাখ লাখ অনুৰাগী মই মৃত্যু হোৱা বুলি কান্দি কান্দি প্ৰতিবাদ কৰিছে, আৰু মোৰ বাবে আজি হাজাৰ হাজাৰ অনুৰাগী মৃত্যু হৈছে। এদিন ৰাতি জুবিন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাক ফোন কৰি ক'লে, মোৰ অনুৰাগীক মই টিভিত সদায় চাওঁ, কিন্তু মোৰ এইবোৰ দেখি সহ্য হোৱা নাই। গতিকে মই অনুৰাগীক চাই এনেকৈ ইয়াত বেছি দিন থাকিব নোৱাৰোঁ। তেতিয়া সিদ্ধাৰ্থৰে ধেমালি চলেৰে ক'লে, আৰু কেইদিনমান আপুনি তাতে ৰৈ দিয়ক। আপোনাৰ অনুৰাগীয়েনো কি কৰিব পাৰে তাকেই চাওঁ। তেতিয়া জুবিন গাৰ্গে ক'লে, মোৰ বাবে অনুৰাগীৰ মৃত্যু মুখত পৰিছে অ'। মই অনুৰাগীক মৃত্যু মুখত পৰিব দিব নোৱাৰোঁ। যদি আপোনাৰ অনুৰাগীয়ে সঁচাই আপোনাক ভাল পায়, তেতিয়া অনুৰাগী কেতিয়াও মৃত্যু মুখত নপৰে। যদি আপোনাক প্ৰকৃততে সঁচাই আপোনাক ভাল পায়, তেতিয়া আপোনাৰ কাৰণে আপোনাৰ অনুৰাগীয়ে প্ৰতিবাদ কৰিব আৰু জয়গান গাব। তেতিয়া জুবিন গাৰ্গে ক'লে, মই এনেকৈ থাকিব নোৱাৰোঁ অ' মোৰ অনুৰাগীক চাই। আৰু তহঁতিও জেলৰ ভিতৰত থাকি বহুত শাস্তি পাইছ, আৰু তহঁতক এতিয়া বহুত ডাঙৰ মাৰ্ডাৰ ক্ৰিমিনেল বুলি বিশ্ব সকলো দেশতেই জানিছে। কিন্তু ইয়াৰ সত্যবাদীটো মই কেনেকৈ প্ৰমাণ দিম বাৰু? মই যে মৃত্যু হোৱা নাই। তেতিয়া সিদ্ধাৰ্থ শৰ্মাই ধেমালি চলেৰে ক'লে, আপুনি তাতেই একেবাৰে থাকক। আমি জেলৰ ভিতৰতে থাকিম। আমাক মাৰি পেলালেও পেলাব, আমাক কাটিলেও কাটিব। আমি সদায় এনেকৈয়ে থাকিম। জুবিনে ঘপকৈ মহন্ত কথা সোধে, আমাৰ মহন্ত কি কৰিছে জেলৰ ভিতৰত? সি জেলৰ ভিতৰত দালি পানী খাই খাই শুকাই গৈছে চাগে। ঠিকেই আছে, তাৰ পেটটো বহুত ওলাইছিলে, কিন্তু এতিয়া পেটটো লুকাব। তাৰ পত্নীয়ে কৈছে, ৰাতি জেলৰ ভিতৰত বোলে মহন্তই খুবেই ভয় কৰে। জুবিন গাৰ্গ ডাঙৰীয়াই কৈছে, তইও সিদ্ধাৰ্থ অকলে শুবি আৰু মহন্তকো অকলেই শুবলৈ দিবি। দুইটা লগত কেতিয়াও নুশুবি। আন্ধাৰ ৰাতি একদম নিতাল চাগে জেলৰ ভিতৰত। চাবি, তহঁতক দুইটাকে ভূতে ধৰিব, ভালকৈ থাকিবি। পিছে তহঁতৰ দুটাক পুলিচে পিটন ভালকৈ দিছে কিজানি। তেতিয়া মহন্তই ওচৰত আহি ক'লে, নাই নাই, আমাক পুলিচে একো টাচ কৰা নাই। আপোনাৰ অনুৰাগীক কিন্তু মানিব লাগিব। লাখ লাখ অনুৰাগী আপোনাৰ কাৰণে কান্দি আছে। কিন্তু আমাৰ বহুত ভয় লাগিছে জানেনে? যদি আমাক অনুৰাগীয়ে কেনেবাকৈ পাই যায়, কিন্তু আমাক একেবাৰে মাৰি পেলাব। আমি ৰাতিটো ভালকৈ শুবই পৰা নাই জেলৰ ভিতৰত। বহুত চিন্তা। সেই চিন্তাবোৰে জেলত দিয়া দালি ভাত কেইটাও খাব পৰা নাই। কিবা এটা মনৰ পৰা খাম বুলি ভাবিলে তো খাবই নোৱাৰোঁ। আপুনি যেনেকৈ তাত শাস্তি খাই আছে, ঠিক আমি ইয়াতো বহুতেই শাস্তি খাই আছোঁ। মই ভবাত আপুনি তাৰ পৰা সোনকালে গুচি আহক, কাৰণ আপোনাৰ অনুৰাগীয়ে বহুত কষ্ট পাইছে। আপোনাৰ অনুৰাগীয়ে কান্দি কান্দি কিছুমান মৰি গৈছে। আপুনি নহ'লে তাৰ পৰা গুচিয়ে আহক। তেতিয়া ওচৰতে থকা সিদ্ধাৰ্থ শৰ্মাই ধেমালিৰে ক'লে, ৰহ তাতে। তেতিয়া জুবিনে ক'লে, নাই, মই এনেকৈ অনুৰাগীক চাই থাকিব নোৱাৰোঁ। মই যেনেকৈ নহ'লেও গুচি যাম। পাছত যি হয় হ'ব। এনেদৰেই কথা পাতি পাতি পিছ ৰাতি 1 বাজিল। যিহেতু এইকেইটা দিন বহুতেই ঠাণ্ডা, শুবলৈ কাৰণে বোলে এখনো কম্বল নাই। এনেদৰে সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তই জেলৰ ভিতৰত বহুত কষ্টৰে দিন কটাবলগীয়া হৈছে। এই কাহিনীটো এটা কাল্পনিক কাহিনী। যদি জুবিন সঁচাই যদি জীয়াই থাকিল হয়, যদি সঁচাই জুবিন এনেদৰে বাস্তৱত থাকিল হয়, তেতিয়া জুবিনৰ কাৰণে লাখ লাখ কোটি কোটি অনুৰাগীয়ে কিমান ফূৰ্তি কৰিলে হয়। যদি এই কাহিনী সত্যবাদী হ'ল হয়, বিশ্ব এক নতুন ৰূপত ৰেকৰ্ড হ'লহেঁতেন জুবিন গাৰ্গৰ বিষয়ে।